নমস্কাৰ, মই গকুলে সপোনটো দিবলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ গুৰুত্বপূৰ্ণ খবৰলৈ। অহা 5 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। অহা 5 দিনৰ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। বতাহ, প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে। ৰাজ্যৰ বিভিন্ন স্থানত হ'ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি। ৰাজ্যৰ বিভিন্ন স্থানত হ'ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। পুৱাৰ পৰা অসমৰ বিভিন্ন স্থানত হৈ আছে বৰষুণ। পুৱাৰ পৰা অসমৰ বিভিন্ন স্থানত হৈ আছে বৰষুণ। অসমৰ লগতে উত্তৰ পূৰ্বৰ কেইবাখনো ৰাজ্যত বৃষ্টিপাতৰ আগজাননী। মেঘালয়, নাগালেণ্ড আৰু মণিপুৰত কিছু অংশত বৃষ্টিপাতৰ সম্ভাৱনা। উত্তৰ পূৰ্বত ধাৰাসাৰ বৰষুণৰ বিপৰীতে দেশৰ কেইবাখনো ৰাজ্যত বৃদ্ধি হ'ব তাপমাত্ৰা। বৰষুণৰ বিপৰীতে বৃদ্ধি হ'ব তাপমাত্ৰা, বিশেষকৈ জম্মু, ৰাজস্থান, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, মধ্যপ্ৰদেশত তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা। সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা 5 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। অহা 5 দিনৰ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। বতাহ, প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে। ৰাজ্যৰ বিভিন্ন স্থানত হ'ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি। ৰাজ্যৰ বিভিন্ন স্থানত হ'ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। পুৱাৰ পৰা অসমৰ বিভিন্ন স্থানত হৈ আছে বৰ্তমান বৰষুণ। পুৱাৰ পৰা অসমৰ বিভিন্ন স্থানত বৰ্তমান হৈছে বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। অহা 5 দিনলৈ ধাৰাসাৰ বৰষুণ হ'ব। গতিকে এনেধৰণৰ বাতৰি পাই থাকিবলৈ মোৰ যদি চেনেল ছাবস্ক্ৰাইব কৰে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।